কঠিন সময়ে যেতিয়া আমাৰ জীৱনটোক নচুৱাই থাকে তেতিয়া হাত চাপৰি বজোৱাসকল কেৱল চিনাকীসকলৰ মাজৰেই থাকে। কঠিন সময় হাতৰ পৰা গুচি যোৱাৰ পাছত কেৱল অনুতাপবোৰহে হাতত ৰৈ যায়। আপোনবোৰক কেতিয়াও আপোনত্বৰ অনুভৱ দিবলৈ নাপাহৰিব, নহ'লে সময়ে আপোনাৰ আপোনবোৰক আপোনাৰ অবিহনেও জীয়াই থাকিবলৈ শিকাব। কোৱা হয় যে সময়ে সকলো আঘাত পূৰণ কৰি দিয়ে। আচলতে প্ৰকৃত সত্যটো হ'ল আমি নিজকে কষ্টবোৰৰ সৈতে জীয়াই থকাৰ অভ্যাস কৰি লওঁ। সময়বোৰ দেখা পোৱা নাযায়, কিন্তু এই সময়বোৰে জীৱনত বহুখিনি দেখাই থৈ গুচি যায়। জীৱনটো সলনি কৰিবলৈ সময় নালাগে, কিন্তু কেতিয়াবা সময় সলনি কৰিবলৈ গোটেই জীৱন লাগি যায়। সময়েও আমাক শিক্ষা দিয়ে আৰু শিক্ষাগুৰুৱেও শিক্ষা দিয়ে। পাৰ্থক্য কেৱল ইমানেই যে শিক্ষাগুৰুৱে শিক্ষা দি পৰীক্ষা লয় আৰু সময়ে পৰীক্ষা লৈহে শিক্ষা দিয়ে। টকা উপাৰ্জন কৰোঁতে ইমান সময় ব্যতীত নকৰিব যে আৰ্জিত ধন ব্যয় কৰিবলৈও আপোনাৰ জীৱনত সময়ৰ অভাৱ হৈ যায়। যিসকল ব্যক্তি মোৰ বেয়া সময়বোৰত মোৰ কাষত থাকে সেইসকলৰ বাবে মোৰ এষাৰিয়ে বাক্য, মোৰ ভাল সময়বোৰ কেৱল তোমালোকৰ বাবেই হ'ব। আপোনাৰ ঘড়ীটো যিমানেই দামী নহওক, সময় সদায় ওপৰত থকাজনৰ মতেহে চলে। সময়ে আপোনাক সেইবোৰো শিকাই দিয়ে যিবোৰ আপুনি শিকিব নিবিচাৰে। অৱশ্যে কঠিন সময়বোৰ কেতিয়াও আগতীয়াকৈ জনাই নাহে, কিন্তু বহু কথাৰ শিক্ষা দি থৈহে যায়। সময় সকলোৱে পায় জীৱনটো সলনি কৰিবলৈ, কিন্তু জীৱনটো দ্বিতীয়বাৰ ঘূৰাই পোৱা নাযায় সেই সময়বোৰ সলনি কৰিবলৈ। কাৰোবাক ঠগি আপুনি যিমান আঘাত দিব, সময় আহিলে তাতোতকৈ বেছি আঘাত আপুনিও পাব। জানেনে, সময়ৰ এটা অভ্যাস আছে, বৰ ভাল। ই যিদৰেই নহওক পাৰ হৈ যায়। আজিকালি সকলোৱে কৈ থাকে সময় নাপায়। বুজি নাপাওঁ ব্যস্ত সময় হৈ গৈছে নে মানুহ। সময়ে কেতিয়াও সাক্ষী আৰু প্ৰমাণ নিবিচাৰে। সময়ে সদায় প্ৰত্যক্ষভাৱে আঘাত কৰে। সময়বোৰ গমেই পোৱা নাযায় আপোনজনৰ লগত, কিন্তু আপোনজনৰ পৰিচয় হয় সময়ৰ লগত। যেতিয়া সময় বেয়া থাকে তেতিয়া চাৰিওদিশে নিৰাশাই আমাক ঘেৰি ধৰে। এনে সময়ত নিৰুৎসাহিত হোৱাৰ পৰিৱৰ্তে হাঁহিব আৰু সৰ্বশক্তিমানজনক ধন্যবাদ জনাই আগবাঢ়ি যাওক। সময়ে সকলো ঠিক কৰিব।